কবিতা কৃষকৰ দৃশ্যকলা কবি বিভূতি জ্যোতি মেঘাচ্ছন্ন আকাশ সন্মুখত কত প্ৰত্যাহ্বান নেওচিবলৈ মাত্ৰ হাতত এখনি কোৰ কান্ধত এটি নাঙল বলদহালৰ ডাঙৰটোৰ গাটো বৰ ভাল নহয় তথাপিও বছৰটো জোৰাবলৈ আপ্ৰাণ চেষ্টা পিছে কি হ'ব বলিয়া বানটো আছেই কণমানি কেইটাৰ মুখলৈ চাবই নোৱাৰি এক অদ্ভুত বিষাদৰ চিন যিহে অৱস্থা কি যে ফুটা কপাল সিহঁতৰ উপজা দিনত কেক কটাটো দূৰৰে কথা আজিলৈকে নিমন্ত্ৰণ এটা নাহিল ভাবিলেই মনটো সেমেকি যায় ভগৱান বৰ নিষ্ঠুৰ অকালতে সিহঁতক মাতৃহাৰা কৰিলে বৰষুণ আহিলেই বতাহো বলিছে দেখোন ইকৰাৰ বেৰৰ ঘৰটো টিনপাত কেইখন উৰি যাব নেকি হে ভগৱান কণমইনাহঁত তাতেই আছে ধন্যবাদ।